हेलो बंधुসকল, আজি আমাৰ লগত আছে ৰঙাপাৰা মহাবিদ্যালয় আমাৰ সৰ্দাৰ বানেশ্বৰ ছাৰ তালুকদাৰ। তেখেতে আমাক কিছু মূল্যৱান কথা ক'ব, গতিকে তেওঁৰ পৰা আমি জানিব বিচাৰিম সেই মূল্যৱান কথা, যাতে আমি জীৱনত তেওঁৰ কথাত আমাৰ জীৱনটো উন্নতি কৰিব পাৰিম। গতিকে বলক আমি ছাৰৰ লগত কথা পাতোঁ। ছাৰ, আপোনাৰ পৰিচয় দিয়ক। মই শ্ৰী বানেশ্বৰ তালুকদাৰ। মই নলবাৰী জিলাৰ এলচা এখন গাঁও, বিখ্যাত গাঁও, তাৰ পৰা এটা গৰীব পৰিয়ালৰ পৰা ওলাই মই ৰঙাপাৰা মহাবিদ্যালয়ত 1984 চনৰ 2 নৱেম্বৰত ৰঙাপাৰা মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰোঁ আৰু তেতিয়াৰ পৰা বিভিন্ন ধৰণৰ সমস্যাৰে জৰ্জৰিত ৰঙাপাৰা মহাবিদ্যালয়ত শিক্ষকতা কৰি আজি অৱসৰ গ্ৰহণ কৰিছোঁ। এতিয়া তাৰ মাজতে মই ৰঙাপাৰা মহাবিদ্যালয়ৰ 4 বছৰৰ কাৰণে ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্বটো আছিলোঁ আৰু তেতিয়া ৰঙাপাৰা মহাবিদ্যালয়ৰ উন্নয়নকল্পে ৰঙাপাৰা মহাবিদ্যালয়ক যাতে এখন আগশাৰীৰ ভাল মহাবিদ্যালয়ৰ ৰূপত গঢ় দিব পাৰোঁ, তাৰ কাৰণে বহুত চেষ্টা কৰিছিলোঁ। আৰু শিক্ষক হিচাপেও মই ছাত্ৰ ছাত্ৰীসকলৰ মাজত নিজকে আত্মনিয়োগ কৰিছিলোঁ আৰু তেওঁলোকক মই বিভিন্ন ধৰণেৰে দিহা পৰামৰ্শৰে আগবাঢ়ি যাবলৈ যত্ন কৰিছিলোঁ, উপদেশ দিছিলোঁ। ছাত্ৰ ছাত্ৰীসকল, মানুহৰ জীৱনত এটা সপোন থাকে। সপোন থকাটো ভাল, আৰু এই সপোনক বাস্তৱায়িত কৰাৰ কাৰণে মানুহৰ মনত প্ৰত্যেকৰে ক্ষেত্ৰত এটা ডিটাৰমিনেশ্যন থাকিব লাগিব, দৃঢ়তা থাকিব লাগিব। আৰু এই দৃঢ়তাৰ মাজেৰে তেওঁলোকৰ মাজত থকা যিটো ডেডিকেশ্যন, অৰ্থাৎ আত্মত্যাগ আৰু ডিভোচন আৰু স্পৃহা, এই কথাখিনি তেওঁলোকৰ মাজত থাকিলে, তোমালোকৰ মাজত যদি থাকে, তেতিয়াহে তোমালোকৰ যিটো মহান শক্তি ছাত্ৰসকল বা এটা অমূল্য সম্পদ জাতিৰ কাৰণে, সেইটো তেতিয়াহে বাস্তৱায়িত কৰিব পাৰিবা। আৰু ছাত্ৰ ছাত্ৰীসকল, এই কামখিনি কৰিবলৈ যাওঁতে তোমালোকে মাথোন এটা কামেই কৰিবা, সেইটো হ'ল এটা শৃংখলাবদ্ধ জীৱন। যদি আমি সপোনক কাৰ্যকৰী কৰিব লাগে, আমাৰ উদ্দেশ্য যদি সফল হ'ব লাগে, তেতিয়া নিশ্চয়কৈ আমাৰ এটা সপোন থাকিব লাগিব, আমাৰ দৃঢ়তা থাকিব লাগিব, আমাৰ আস্থা থাকিব লাগিব আৰু আত্মনিয়োগ থাকিব লাগিব। এই সকলোখিনি কেৱল এটা শৃংখলাবদ্ধতাৰ মাজেৰে আমি আগবাঢ়ি গ'লে তেতিয়াহে আমি পাৰিম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সদায় এই কথাখিনি মনত ৰাখিবা যে মানুহৰ বাহ্যিক যিটো দৃষ্টিভংগী, বাহ্যিক যিটো কথা, এই কথাৰে মানুহ কেতিয়াও ধুনীয়া হ'ব নোৱাৰে, মানুহ কেতিয়াও আকৰ্ষিত হ'ব নোৱাৰে। মাথোন আমাৰ যিটো আন্তৰিক যিটো দয়া আছে, আমাৰ যিটো প্ৰেম ভালপোৱা আছে, আমাৰ যিটো আত্মসন্মান আছে, আৰু আমাৰ যিটো কোনো এটা অনুষ্ঠানৰ প্ৰতি, মানুহৰ প্ৰতি, শিক্ষকসকলৰ প্ৰতি আমাৰ যিটো দায়বদ্ধতা, এই সকলোখিনি হ'লেহে আমি কৃতকাৰ্যতা লাভ কৰিব পাৰিম। তেতিয়াহে মানুহ এট্ৰাক্টিভ হয়। ছাত্ৰ ছাত্ৰীসকল, মোৰ আৰু এটা কথা হৈছে যে আমি প্ৰত্যেকে নিজৰ নিজৰ যিটো কাষ্টম এণ্ড কনভেনশ্যন, যিটো ট্ৰেডিশ্যন, পৰম্পৰাগত যিটো আমাৰ অভ্যাস আছে, সেই অভ্যাসখিনি আমি মনত ৰাখিব লাগিব। আমি পাহৰি গ'লে নহ'ব। আমি মা দেউতাৰ লগতে আমাৰ যিবোৰ সংস্কৃতি আছে, আমাৰ যিটো শিক্ষা সংস্কৃতি আছে, আমাৰ যিটো বাতাবৰণ আছে, এই সকলোকে আমি বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। প্ৰত্যেকে, মই চৰকাৰৰ ফালৰ পৰা এটা 1917 চনত অৰ্ডাৰ দিছিল, সেই যে কৰ্মচাৰীসকলে নিশ্চয়কৈ তেওঁলোকৰ নিজৰ নিজৰ ট্ৰেডিশ্যনেল যিটো ড্ৰেছ আছে, সেইখিনি পৰিধান কৰিব লাগে। অসমৰ কোনো এখন কলেজত বোধহয় মই দেখা পোৱা নাছিলোঁ, কিন্তু মই সকলোখিনি পালন কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু আজিলৈকে মই সেই কামটো কৰি আছোঁ। আমি মুঠতে কোনো কথা এটা পাহৰিবলৈ নহ'ব, এই কথাখিনি আমি মনত ৰাখিব লাগিব। তেতিয়াহে আমি যিটো উদ্দেশ্যে আমি মহাবিদ্যালয়লৈ আহিছোঁ, সেই উদ্দেশ্যটো ফলৱতী হ'ব আৰু আমাৰ সমাজখন, আমাৰ ঘৰখন, আমাৰ জাতিটোক আমি আগবঢ়াই নিয়াত সহায় সহযোগিতা বৰঙণি আগবঢ়াব পাৰিম। এইখিনি তোমালোক আটাইলৈ মোৰ উপদেশ থাকিল আৰু তোমালোক আটাইৰে মই দীৰ্ঘায়ু কামনা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, সকলোৱে সফল হোৱা, এই কথাখিনি কৈ মই তোমালোকক মোৰ
কথাৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ আমাৰ ৰঙাপাৰা মহাবিদ্যালয় মোৰ চৰ্দাৰ শিক্ষক, যিহেতু মোক 2 বছৰ ধৰি মোক শিকাই আছে। আমি পলিটিকেল ডিপাৰ্টমেণ্টৰ আমাৰ ছাৰ হয় চৰ্দাৰ, গতিকে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আজিৰ আমাক জীৱনৰ উন্নতিৰ কাৰণে আমাক কিছু উপদেশ দিয়াৰ বাবে ধন্যবাদ।